হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীখন যে আমি মাটি পট্টা দিম ভূমি পট্টা দিম কিন্তু কি হ'ল সাধাৰণ মানুহে ভূমি পট্টা পোৱা নাই কিন্তু এতিয়া আদানীয়ে হাজাৰ হাজাৰ বিঘাৰ আজি মালিক হৈ গৈছে বৰ্তমানৰ অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দুভাগ কৰিবলৈ বিচাৰিছে হওক বঙালী হওক ভাষিক সংখ্যালঘু হওক মাইনৰিটি মানুহ হওক সকলৰ মাজত আমি শান্তি আৰু সমন্বয় আমি বজাই ৰাখিম শান্তি আৰু সমন্বয় আমি ধৰি ৰাখিম বৰ্তমানৰ অসমৰ জিন্না হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দুভাগ কৰিবলৈ বিচাৰিছে কিন্তু আমি মহাত্মা গান্ধীৰ দল মৌলানা আবুল কালাম আজাদৰ দল সুভাষ চন্দ্ৰ বসুৰ দল গোপীনাথ বৰদলৈৰ দল আমি কংগ্ৰেছ যেতিয়ালৈকে আছে অসমৰ ভিতৰত সদায় শান্তি সমন্বয় থাকিব সন্মুখত নিমাত একোৱে ক'ব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী সন্মুখত নিমাত আদানী সন্মুখত নিমাত আদানী য'তে মাটি বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকৈ কৈ যে মাটি লৈ যাওক এনেকৈ হৈ যায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী সন্মুখ এয়া হৈছে তেওঁলোকৰ জাতীয়বাদী চিন্তাধাৰা এই অঞ্চলৰ স্থানীয় নেতাসকলে বিভিন্ন প্ৰতিশ্ৰুতি ৰাইজক দিলে যে উন্নয়ন হ'ব প্ৰগতি হ'ব মাটি পট্টা পাব ল'ৰা ছোৱালী স্কুল যাবলৈ সুবিধা পাব খেল পথাৰৰ মেৰামতি হ'ব খোৱা পানী পাব কিন্তু কি দেখা গ'ল যে কিছুমান ক্ষমতা থকা মানুহবোৰ তেওঁলোকৰ ল'ৰা ছোৱালী উন্নতি হ'ল তেওঁলোকৰ মাটি হ'ল তেওঁলোকৰ ঘৰ 5 ষ্টাৰ হোটেল দৰে হ'ল আৰু সাধাৰণ মানুহৰ ঘৰবোৰ একে থাকে বিজেপিয়ে হওক কি কৈছিল যে ভূমি অধিকাৰ পাব মাটি পট্টা পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা বিটিআৰ নিৰ্বাচনত আহি কৈছিল যে আমি মাটি পট্টা দিম ভূমি পট্টা দিম কিন্তু কি হ'ল সাধাৰণ মানুহে ভূমি পট্টা পোৱা নাই কিন্তু এতিয়া আদানীয়ে হাজাৰ হাজাৰ বিঘাৰ আজি মালিক হৈ গৈছে সাধাৰণ মানুহে ভূমি পট্টা পোৱা নাই কিন্তু কাৰ্বি আংলং কক হাফলং কক বা বিটিআৰ অঞ্চলত কক য'ত য'ত ট্ৰাইবেল মানুহৰ মাটি আছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে আৰু আপোনালোকৰ UPPL চৰকাৰে এই বিঘাই বিঘাই ট্ৰাইবেল মাটি এতিয়া বাহিৰৰ উদ্যোগপতি আদানীক তেওঁলোকে বিক্ৰী কৰিবলৈ বিচাৰিছে কনফাৰেন্স পাতিছিল ডাঙৰ ইভেন্ট পাতিছিল এই ডাঙৰ ইভেন্টৰ নাম আছিলে এডভান্টেজ আসাম বহুত কোটি কোটি টকা তাত খৰচ কৰিলে এডভান্টেজ আসাম কৈ আমাক এনেকুৱা বুজালে যে থলুৱা মানুহৰ উন্নতি হ'ব থলুৱা মানুহৰ লাভ হ'ব এতিয়াহে আমি গম পাই গৈছো ঠাই ঠাই মানুহবোৰ এতিয়া প্ৰতিবাদ কৰি আছে কোকৰাঝাৰত প্ৰতিবাদ কৰি আছে গোৱালপাৰাত প্ৰতিবাদ কৰি আছে আমি গম পাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এডভান্টেজ আসাম নিবিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এডভান্টেজ আদানী বিচাৰে তেওঁ